Hello everyone. Good morning. আপনি লোক ভালে আছে নে? আজি এটা নতুন ভিডিওলে আপোনালোকক স্বাগতম জনাইছো। আমাৰ মা আৰু লৰাই এফালে যাবলৈ লৈছো। আপোনালোকক দেখুৱাই আছো কলৈ গৈছো, কি কৰিম। চাই থাকক। ওকে। দি 33 ডিগ্ৰী সেলসিয়াস আছে, গতিকে আমি খুব মানে কভাৰত উলাই গৈছো, উলাই যাব লৈছো। আপোনালোকক লগ পাই আছো এই আনিবাৰ দিন। কেপটো ভাল কৰা। ওকে, ঠিক আছে, আমি লগ পাই আছো খুব সোনকালে। ওকে, আপোনালোকে দেখিছে এয়া হৈছে মোৰ কৰ্মস্থলীলৈ যোৱা বাটটো। এইদৰে মই 8 কিলোমিটাৰ এই বাটেৰে কৰ্মস্থলীলৈ যাওঁ। আৰু এয়া হৈছে কাইটিয়া বেৰ। বাংলাদেশ আৰু অসমৰ মাজত যিখন কাইটিয়া বেৰ আছে ইয়াতে আছে। আৰু এয়াৰ সিটো পাৰে খালি মাটিবোৰ আছে, সেই খালি মাটিবোৰত অসমৰ মানুহে গৈ খেতি কৰে। আৰু তাৰ পিছতে নৈ এখন আছে, যিখন নৈ কুচিয়াৰা নৈ বুলি জনা যায়। সেই কুচিয়াৰা নৈৰ আধা অংশ অসমৰ আৰু আধা অংশ বাংলাদেশৰ। হিমসাগৰ সুৰক্ষাৰ অনুমতি অনুসৰি দিনটোৰ দুটা সময়ত অসমৰ মানুহখিনিয়ে গৈ এই মাটিবোৰত খেতি কৰিব পাৰে। ইয়াৰ পিছতে লৈ যাওঁ আপোনালোকক কৰিমগঞ্জ চহৰলৈ। কৰিমগঞ্জ চহৰখন অকণমান দেখুৱাই দিওঁ। এয়া হৈছে নাহাটা, নতুনকৈ খুলিছে। খুব ধুনীয়া আৰু ব্ৰেণ্ডেড বস্তু পোৱা যায় ইয়াতে। 15 দিন কৰিমগঞ্জ চহৰত চেলছ চলে, মানে ডিছকাউণ্ট চলে। ইয়াত 50% ডিছকাউণ্ট হৈ আছে। আৰু 15 দিন এইটো চৈত্ৰ মাহৰ চেলছ বুলি কোৱা হয়। খুব ধুনীয়াকৈ 15 দিন ইয়াত সকলো বজাৰ, মানে কাপোৰৰ হওক, বাচন বৰ্তন হওক, অন্যান্য কিবা কিবি বস্তু যি আপোনাৰ প্ৰয়োজন, ঘৰুৱা সামগ্ৰী আপুনি এবছৰলৈ চৈত্ৰ মাহৰ চেলত আপুনি ক্ৰয় কৰিব পাৰে। ইয়াতে দেখিছেনে অসম্ভৱ ভিৰ। মই এহাতে মোবাইল আৰু এহাতে অনিবাৰ দিনক ধৰি আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ। দেখিছে অসম্ভৱ ভিৰ মানে। আৰু এয়া চলে এপ্ৰিলৰ 1 তাৰিখৰ পৰা 15 তাৰিখলৈকে। আৰু এয়া হৈছে কৰিমগঞ্জ চহৰখন। বহাগ মাহৰ আৰম্ভণি আৰু ৰমজানৰ শেষ, মানে ঈদৰ সময়ছোৱাত এনেধৰণৰ ভিৰ কৰিমগঞ্জত অনবৰতে দেখা পোৱা যায়। আশা ৰাখোঁ আপোনালোকে আমালৈ মৰম আগবঢ়াব।